নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। আজি গৈ আছোঁ আমি এটা ধুনীয়া ঠাইলৈ মানে লাঞ্চ কৰিবলৈ। কিন্তু লাঞ্চ কৰিবলৈ ক'লৈ গৈ আছোঁ মই নিজেও নাজানো, কাৰণ লাঞ্চলৈ লৈ গৈ আছে আমাক আমাৰ ছাৰে। আৰু এতিয়া আমি সকলোৱে গৈ আছোঁ আৰু ইয়াত দেখিছে উপাসনা মেম, জাৰ্ণানিম, জ্যোতিস্মিতা। আৰু এতিয়া আমি সকলোৱে গৈ আছোঁ ছাৰৰ গাড়ীত আৰু এয়া হৈছে আমাৰ ছাৰ। আৰু এয়া দেখিছে আমি তিনিওজনী পিছপিনে বহি অকণমান ভিডিঅ' ফটো উঠিছোঁ। আৰু এয়া আমি আহিছোঁ গুৱাহাটী ক্লাবত থকা জি চেফ্ৰন ঘৰুৱা এসাঁজলৈ। আৰু সঁচাকৈ ইয়াতে ঘৰুৱা আহাৰে পায়, আপোনাৰ মছলাবিহীন। আৰু আমি সোমাই অহাৰ লগে লগে আমি এটা ইমান ধুনীয়া গোন্ধ পাইছোঁ, আৰু সেইটো হৈছে গাহৰি। যিসকলে গাহৰি খাই ভাল পায় ইয়ালৈ নিশ্চয় আহিব। আৰু কমেণ্ট কৰি জনাবচোন এইখন ৰেষ্টুৰেণ্টলৈ কোনে কোনে আহিছে। আৰু ইয়াতে সঁচাকৈ খাদ্যবোৰ খুব কম মূল্যত পোৱা যায় আৰু খাই খুবেই ভাল লাগে। আপোনালোকৰ খাই একো বেমাৰো নহ'ব, কাৰণ মছলা খুব কমকৈ দিয়ে। আৰু ইয়াত দেখিছে আমি সকলোৱে ইয়াতে বহি এতিয়া ৰখি আছোঁ আমাৰ খানা কেতিয়া আহিব। আৰু এয়া আমাৰ ছাৰ হয় ৰূপম ছাৰ। ৰূপম ছাৰক থেংক ইউ জনাইছোঁ, কাৰণ আজি ট্ৰিটটো আমাক ৰূপম ছাৰে দিছে। আৰু এইখন দেখিছে মেনু, সঁচাকৈ দামবোৰ খুব কম হয়। ভেজ থালি মাত্ৰ 60 টকা হয়। চিকেন কাৰী আপোনাৰ 80 ৰুপিজ, আপোনাৰ চিকেন ড্ৰাই ফ্ৰাই 80 ৰুপিজ, আৰু গাহৰি যদি খায় সেইটোও আপোনাৰ 80 ৰুপিজ হয়। আৰু এইখন হৈছে থালিখনৰ প্ৰতিটো বস্তুৱে খাই খুব ভাল লাগিছে। আৰু সঁচাকৈ আপোনালোকে যদি এখন ঘৰুৱা থালি অফিচৰ টাইমত যদি খাবলৈ বিচাৰিছে তেতিয়াহ'লে নিশ্চয় এইখনলৈ আহিব। অতি কম মূল্যত সুস্বাদ্য খাদ্য আপোনাৰ। দেখি আপোনালোকৰ পৰা লোভ লাগিছেনে? মোৰ কিন্তু কওঁতে এতিয়া আকৌ লোভ লাগিছে। আৰু এতিয়া আহি আছে সকলোৰে স্পেচিয়েল গাহৰি। আৰু গাহৰিটো হেনো খাই খুব ধুনীয়া লগা বুলি কৈছে। মই বাৰু নাখাওঁ, কিন্তু তেওঁলোকে কৈছে ধুনীয়া লাগিছে গাহৰিটো খাই। আৰু এয়া উপাসনা মেম আৰু মই, তেখেতে পাপৰ খোৱাত ব্যস্ত। আৰু এয়া জ্যোতিস্মিতা। আৰু ফাইনেলি এয়া আহি গ'ল গাহৰি ফ্ৰাই, লগতেতো বাঁহ গাজৰে গাহৰিটো ছাৰে খাইছে, ৰূপম ছাৰে। আৰু সঁচাকৈ তেওঁলোকেও কৈছে যে গাহৰিটো খাই খুব ধুনীয়া লাগিছে। আৰু মই খাইছিলোঁ চিকেন ড্ৰাই ফ্ৰাই। চ' আপোনালোকে যদি এনেকৈ এসাঁজ খাবলৈ বিচাৰে তেতিয়া আহিব পাৰে ইয়ালৈ। আৰু এতিয়া আমি গৈ আছোঁ ৰিটাৰ্ণ অফিচলৈ। এণ্ড থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।